কঁঠাল খাই আপুনিও বহুত বেছি ভাল পায় নেকি? সাৱধান, কঁঠাল খোৱাৰ আগত আপুনিও 10 বাৰ চিন্তা কৰক। বৰ্তমান অসমত কঁঠাল খোৱাৰ বতৰ, কিন্তু এই কঁঠাল আমাৰ শৰীৰৰ বাবে যিমান উপকাৰী সিমান কিন্তু অনিষ্টকাৰীও। এইকেইজন ব্যক্তিয়ে ভুলতো নেখাব কঁঠাল, নহ'লে কিন্তু আপোনাৰ শৰীৰতো হ'ব পাৰে ভয়ংকৰ ৰোগ। সকলোৰে বাবে কিন্তু কঁঠাল উপযোগী নহয়, বহুতৰে বাবে ই অতি মাৰাত্মক হ'ব পাৰে। কঁঠালত যদিও বহু উপকাৰী গুণ আছে, কিন্তু এই কঁঠাল আকৌ বহু লোকৰে বাবে অতি ভয়াৱহ হ'ব পাৰে। কোনসকল লোকে কঁঠাল খোৱাৰ আগত 10 বাৰ চিন্তা কৰা উচিত, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিতংকৈ ক'বলৈ ওলাইছোঁ। বৃক্কজনিত ৰোগত যিসকল লোক ভুগি আছে তেওঁলোকে কঁঠালৰ পৰা আঁতৰত থকাটো উচিত, কিয়নো কঁঠালত যথেষ্ট পৰিমাণৰ পটাছিয়াম আছে, যি নেকি বৃক্কজনিত ৰোগীৰ বাবে যথেষ্ট ভয়াৱহ। কঁঠালৰ গুটি যথেষ্ট বেছি খালে ইয়াৰ ফলত ডায়েৰিয়া আৰু পেটৰ কেম্পৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ দেখা দিব পাৰে। এলাৰ্জি ৰোগীৰ বাবে কঁঠাল যথেষ্ট অপকাৰী। এলাৰ্জি ৰোগীসকলে কঁঠালৰ পৰা আঁতৰত থকাটোৱেই উচিত। কঁঠালত থকা গ্লুক'জে তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি কৰে, সেয়েহে ডায়েবেটিছ থকা ৰোগীয়ে এই ফলবিধৰ পৰা আঁতৰত থকাটোৱেই উচিত। কঁঠালে ঔষধৰ সৈতে পাৰস্পৰিক ক্ৰিয়া কৰে, গতিকে যিসকল ৰোগীয়ে অপাৰেশ্যন কৰিম বুলি আগতীয়াকৈ কিছুমান ঔষধ খাই আছে বা যিসকল ৰোগী অপাৰেশ্যন কৰি পাছত ঔষধ খাই আছে, তেনে ৰোগীসকল বিশেষকৈ অপাৰেশ্যনৰ আগত আৰু পিছত কঁঠাল খোৱাটো উচিত নহয়, কিয়নো কঁঠালে যিকোনো ধৰণৰ ঔষধৰ লগত পাৰস্পৰিক ক্ৰিয়া কৰে, যিয়ে অন্য এটা বেমাৰ সৃষ্টি কৰাত সহায় কৰিব পাৰে। সেয়েহে অপাৰেশ্যন কৰা লোকসকলে এই কঁঠালৰ পৰা সদায় আঁতৰত থাকিব, নহ'লে কিন্তু আপোনাৰ লগতো সংঘটিত হ'ব পাৰে ভয়ংকৰ বেমাৰ। গতিকে বৃক্কজনিত ৰোগত ভুগি থকা ৰোগীসকলে, এলাৰ্জি থকা ৰোগীসকলে, অপাৰেশ্যন কৰি অহা বা কৰিম বুলি ভবা ৰোগীসকলে আৰু লগতে বৃক্কজনিত ৰোগত ভুগি থকা ৰোগীসকলে কঁঠালৰ পৰা আঁতৰত থাকক। অন্যহাতে কঁঠালত বহুতো ঔষধীয় গুণ আছে। কঁঠালে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰাত কঁঠালে সহায় কৰে। কঁঠালত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট থকাৰ বাবে ই ছালৰ যিকোনো ৰোগ নিৰাময় কৰাত সহায় কৰে। ঘাঁ শুকোৱাত কঁঠালে যথেষ্ট সহায় কৰে। গতিকে এই কঁঠালত যদিও বহু অপকাৰী গুণ আছে বিশেষকৈ ৰোগীসকলৰ বাবে, কিন্তু এই কঁঠালত আছে আকৌ বহুতো ঔষধীয় গুণ। যদিহে আপোনাৰ ওপৰত উল্লেখ কৰাৰ ৰোগসমূহ নাই, তেনেহ'লে আপুনি নিশ্চিন্তে কঁঠাল খাব পাৰে। কিন্তু কঁঠালৰ গুটি যদি সদায় আপুনি খাদ্য হিচাপে গ্ৰহণ কৰে, কিন্তু আপোনাৰ শৰীৰত ডায়েৰিয়াৰ দৰে ৰোগ থিতাপি ল'ব পাৰে। সেয়েহে যিকোনো বস্তু আমি সীমিত অৱস্থাত খোৱা উচিত। যিকোনো বস্তু বেছিকৈ খালে বিভিন্ন ধৰণৰ ৰোগ দেখা দিব পাৰে। গতিকে যদিহে আপুনি সুস্থ সবল এজন ব্যক্তি, তেনেহ'লে আপুনি কঁঠাল খাওক। কিন্তু যদিহে আপোনাৰ বিভিন্ন ধৰণৰ ৰোগ দেখা দি আছে, তেনেহ'লে কঁঠাল কমাই খাওক, নাইবা কঁঠালৰ পৰা আঁতৰত থাকক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অতি ভয়াৱহ হ'ব পাৰে। এই বিষয়ে আৰু অধিক জানিবৰ বাবে আপোনালোকে গুগল নাইবাৰ ইউটিউবৰ সহায় ল'ব পাৰে। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে কঁঠালৰ অপকাৰী আৰু উপকাৰী গুণসমূহৰ বিষয়ে জানিব পাৰে, আৰু বিশেষকৈ যিসকল ৰোগী বিভিন্ন ধৰণৰ ৰোগত ভুগি আছে, যিসকলৰ বাবে কঁঠাল অতিকৈ অনিষ্টকাৰী, তেওঁলোকে যাতে এই ভিডিঅ'টো চাই যথেষ্ট উপকাৰ সাধন হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম।